সকলোকে জনালোঁ গুড মৰ্ণিং আৰু যোন য'তে আছে সকলো যাতে ভালে থাকে সুস্থ থাকে নেদেখাজনে যাতে সকলোকে ভালে ৰাখে সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আৰু মোৰ ফুলজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে। ঘৰৰ কাম বন শেষ কৰি দুপৰীয়া সাজ খাম বুলি ঘৰৰ পৰা ওলাই আহিলোঁ। আহি পালোহি সেই মোৰ ভাল লগা জেগা ফেঞ্চি বজাৰ গোপাল মহাৰাজ। বহুতেও হয়তো চিনি পায় আৰু বহুতেও চিনি নাপায়, কিন্তু মই মাজে মাজে ইয়ালৈকে আহোঁ খাম বুলি। আহি পোৱাৰ লগে লগে হাত ধুবলৈ দিলে, মানে অলপ সময় ৰ'ব লাগিলে যিহেতু বহুত ভিৰ। ৰৈ অৱশেষত চিট পালোঁ। চিট পাই হাতটো ধুই এয়া চাওকচোন মছলা থাম্ছ আপ খাবলৈ আনিলোঁ আৰু দি দিলে এটা গোপাল মহাৰাজৰ ষ্টিকাৰ লগোৱা পানীৰ বটল, জলকীয়া ভাজা, নিমখ আৰু পিঁয়াজ। এনেকৈ মোৰ আহি পাই গ'ল সেই প্ৰিয় খাদ্য মোৰ মালাই কোফটা আৰু চানা মছলা। ইয়াত আহিলে মই বেলেগ একোৱেই নাখাওঁ, মালাই কোফটাটোৱে ভাল লাগে সেইটোৱেই খাওঁ। আৰু মই এপদকৈ সকলো কাঁহীখনত ধুনীয়াকৈ আনি ল'লোঁ। আৰু এয়া চাওক এই মালাই কোফটাটো যে খাই মোৰ কিমান ভাল লাগে এইটো মই ভাষাৰে বুজাব নোৱাৰোঁ। এটাকৈ মই কাঁহীখনত লৈ ল'লোঁ আৰু ইয়াতে এনেকৈ লোৱাৰ পিছতে আহি গ'ল মোৰ তন্দুৰী ৰুটি। তন্দুৰী ৰুটিও আহি গ'ল ধুনীয়াকৈ। এতিয়া গৰম গৰম তন্দুৰী ৰুটি আৰু চব্জি খাই লওঁ। খোৱা বোৱা হৈ গ'ল আৰু এয়া চাওকচোন মোৰ থালখন ধুনীয়াকৈ একদম চাফা কৰি দিলোঁ খাই। আৰু শেষত আকৌ গৰম গৰম নেমু পানীয়ে হাতো ধুই ল'লোঁ। এয়া আহি গ'ল গৰম গৰম লালমোহন। ধুনীয়াকৈ লালমোহনটো গৰম গৰমকৈ মই একদম খাই ল'লোঁ। খাই পেলাই বিল আহি গ'ল, বিল দিলোঁ আৰু এয়া লাষ্টত আহি গ'ল এনেকৈ এয়াও খাই ল'লোঁ। খাই লৈ পেলাই ধুনীয়াকৈ ঘৰলৈ বুলি ওলাই আহিলোঁ।